গুড মৰ্নিং এভৰিৱান সকলোকে মোৰ চেনেল অংকিতা ষ্টাইললৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিছোঁ নতুন বছৰ বুলি। আজি ভাবিলোঁ মৰিয়নিত অৱস্থিত নকছাৰী দেবেৰাপাৰাত অৱস্থিত চুকাফা ক্ষেত্ৰ, যাৰ নাম হৈছে মৰঙীয়াল চুকাফা উদ্যান, তালৈ বুলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা কুঁৱলী ফালি ফালি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। নাজানো এতিয়া অতিপাত ঠাণ্ডা পৰিছে, পাছলৈ ৰ'দ দিয়ে নে নিদিয়ে সেইটোও নাজানো বাৰু। এতিয়া আহি আমি মৰিয়নিৰ গিবন অভয়াৰণ্য পাইছোঁহি। এতিয়া আমি এইখিনিতে অকণমান ৰখিব লাগিব, যিহেতু আমি পাইছোঁহি সেই উদ্যানখনত সোমোৱাৰ আগতে এটা এণ্ট্ৰি ফিজ দিব লাগে, তাৰপিছতহে আমাক যাবলৈ দিয়ে। যিহেতু আমি পিকনিকো খাম, আহি আমি পালোঁহি। এইখনেই হৈছে মৰঙীয়াল চুকাফা উদ্যান। ব'লকচোন এতিয়া আমি ভিতৰখন কেনেকুৱা হয়নো চাওঁ অকণমানকৈ। ৰ'ব এতিয়া আমি যিহেতু পিকনিক খাম, সেইকাৰণে গাড়ীৰ পৰাতো তললৈ বস্তুখিনিও আনি ল'ব লাগিব। আমাৰ সকলোৱে মিলি বস্তু আনি আছে। প্ৰথমতে আমি ব্ৰেকফাষ্টটো ঘৰত কৰি যোৱা নাছিলোঁ, ব্ৰেকফাষ্ট কৰি ল'ব লাগিব। সেইকাৰণে এতিয়া আমাৰ বস্তুবোৰ ঠিক ঠাক কৰা হৈছে আৰু। এতিয়া চিলিণ্ডাৰটো প্ৰথমতে চাহ বনাই আছে, চিলিণ্ডাৰটো ঠিক কৰি। এতিয়া চাহ হ'ব। চাহৰ লগত আমাৰ আছিলে ব্ৰেড, মিঠাই, লাল চাহ, লগতে বইল ডিম। সেয়াই আমাৰ ব্ৰেকফাষ্ট কৰা হ'ল। এতিয়া সকলোৱে মিলি ভাতৰ যো-জা কৰিব আৰু তাৰ বাবে সকলোৱে চেষ্টা অব্যাহত ৰাখিছে। মই আপোনালোকক ইয়াৰ নাজাৰাটো এবাৰ দেখুৱাই দিছোঁ, কিমান যে ধুনীয়া। সঁচাকৈ ইমান ওচৰতে ইমান ধুনীয়া এখন ৰিজৰ্ট আছে বুলি সঁচাকৈ ভবাই নাছিলোঁ বাৰু। মই ফাৰ্ষ্ট টাইম গৈছোঁ এই ৰিজৰ্টখনলৈ, গৈ সঁচাকৈ বহুত ভাল লাগিল। এনেও পিকনিক নেখাওঁ বুলি ক'লে এনেও আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া হয় এই ৰিজৰ্টখন। কওকচোন এতিয়া আমি ৰিজৰ্টখনৰ অকণমান সৌন্দৰ্য দেখাওঁ। ইয়াত পেডেল নাও আছে, মই পেডেল নাও চলালোঁ বাৰু। ইয়াত পেডেল নাও মই কৰি আছোঁ। পুখুৰী আছে, ডাঙৰ ফিচাৰী আচলতে। এই ফিচাৰীত মই নাও চলাই আছোঁ। তাৰো অকণমান ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া চবে খাবলৈ খোৱা অপেক্ষাত আছে। আমাৰ খানা বনি আছে। আমাৰ খানাত সকলোৱে মিলি খানা বনাইছে। বেঙেনা ফ্ৰাই কৰিব, মাছৰ জোল বনি আছে, মাছ ফ্ৰাই কৰি আছে। আমাৰ বিশেষ আইটেম নাছিলে। বেঙেনা ফ্ৰাই, এয়া মাংস, হাঁহ মাংস, এয়া জ্বলা ভাজি, চালাড, এয়া মাছ, আৰু হে ভাত। এতিয়া আমাৰ খানা বনাই হৈ গ'ল, এতিয়া ভাত খোৱা টাইম হ'ল। এয়া বৌহঁতে
বিলাই আছে। আপোনালোকক মই ভইচ অভাৰহে দিবলগীয়া হৈছে কিয়নো তাত বহুত মিউজিক বাজি আছিল, কপিৰাইট লাগি যোৱা ভয়তে ভইচ অভাৰ কৰিবলগীয়া হৈছে। এয়াই আছিল আমাৰ আজি ভাতৰ কাঁহী। সকলোৱে মিলি এসাঁজ খালোঁ। আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া ভাবিলোঁ শেষত একেবাৰে ধুনীয়াকৈ ৰিজৰ্টখন আকৌ এবাৰ ভালকৈ চাই লওঁ। এতিয়া আমি ওপৰলৈ আহি আছোঁ। ভাগৰ লাগি গৈছে। এক্সাৰচাইজ পূৰা হৈছে আজি, হজম হৈ গৈছে যিখিনি খাইছিলোঁ। এইটো এটা পিকনিক প্লেচ। ৰাস্তাত গোটেই সোপাই ফটো মাৰিম দেই। ভাগৰ লাগি গৈছে কিন্তু পানী এইবোৰ উলিয়াইছে দিছে এইখিনি বাই এতিয়া আমি একেবাৰে ওপৰলৈ আহি গ'লোঁ। এতিয়া ওপৰতে আপোনালোকক তলৰ ইমান যে ধুনীয়া লাগে দেখি, ইমান ধুনীয়া ভিউ। এই আপোনালোকে দেখিছে কিমান সুন্দৰ পৰিৱেশ সেই মৰঙীয়ালত। সঁচাকৈ আহি বহুত ধুনীয়া আছিলে, বহুত ধুনীয়া প্লেচ। ঘৰৰ ওচৰতে যে ইমান ধুনীয়া প্লেচ এটা আছে, আমি সঁচাকৈ মানে পিকনিক খাব পৰা ধুনীয়া প্লেচ এটা আছে বুলি আমি জনাই নাছিলোঁ। গতিকে আমি এবাৰ ফাৰ্ষ্ট আহিছোঁ ইয়ালৈ। সঁচাকৈ সেই পিকনিক প্লেচটোলৈ বহুত ভাল লাগিছে। এইখন আচলতে এখন চুকাফা উদ্যান হয়। আমাৰ খানা বনাই চেনেললৈ এবাৰ ফুৰি আহোঁ। খানাটো হ'লে আপোনালোকক নিশ্চয় দেখুৱাম বাৰু, কেনেকুৱা কি খাইছোঁ আমি, কেনেকুৱা হৈছে। এয়া আছিল মৰঙীয়াল চুকাফা উদ্যানৰ কিছু দৃশ্যাংশ। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে নতুন নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।